নমস্কাৰ স্বাগতম জনাইছো অন্যটা ভিডিঅ'লৈ আজি নতুন আৰ্নিং ৱেবছাইট আৰু এপ্লিকেশ্যন এটা লৈছো যেটো আপোনালোকে ষ্টেকিং কৰি ডলাৰ আৰ্ন কৰিব পাৰিব ডলাৰ ল'ব পাৰিব ঠিক আছে কিন্তু ষ্টেকিং কৰিব লাগিব আপোনালোকে কেনে কৰিব মই দেখাই দিম আৰু প্ৰথম মই এটা কি আছিল মই কৰিয়ে থৈছিলো অলৰেডি এটো হৈছে আপোনাৰ AVAX ষ্টেকিং USDT ঠিক আছে AVAX USDT ষ্টেকিং তেনেকৈ আছে ৱেবছাইটটো আৰু ইয়াত এপ্লিকেশ্যনটো আপুনি ইয়াত ডাউনলোড কৰি ল'ব পাৰিব বৰ্তমান ৱেবছাইটতে কৰিব পাৰিব মই অলৰেডি 20 USDT ডিপোজিট কৰিলো ইয়াত ফাৰ্স্ট টাইম আপুনি ৰিচাৰ্জ কৰিব লাগিব তাৰ পিছত আপুনি এটো উইথড্ৰ যেটো আপোনাৰ এমাউন্ট দেখাব ইনভেস্ট ওয়ালেট এটো মই দেখিছে 20 USDT এতিয়া ইয়াত মই ডিপোজিট কৰিলো মানে ৰিচাৰ্জ কৰিলো ঠিক আছে আৰু টোটাল ষ্টেক দে এটো এতিয়ালৈকে বৰ্তমান দেখুৱা নাই আৰু ব্ৰকৰেজ ওয়ালেটত আপোনাৰ যেটো উইথড্ৰ কৰিব সেই ফান্ডটো ইয়াত থাকিব ঠিক আছে মই এতিয়া আপোনাক মই USDT কেনেকৈ ডিপোজিট কৰিব হেতু পিছত দেখাই দিম এতিয়া মই ষ্টেকিং কৰি দেখাই দিছো মই বাইনেন্সৰ পৰা কি কয় আপোনাৰ ডিপোজিট কৰিছিলো উইথড্ৰ কৰিছিলো ইয়ালে ডিপোজিট কৰিছিলো বাইনেন্সৰ পৰা কৰিছিলো ঠিক আছে মই এটো $20 আৰু এটো 28 দিনৰ কাৰণে আপোনাৰ পাৰ ডে 15% দিব আপুনি জিমানটো ক্ষমতা অনুযায়ীহে কৰিব আপোনাৰ জিমান ক্ষমতা আছে ৰিচাৰ্জ কৰা মানে ডিপোজিট কৰা ষ্টেকিং কৰা হেতু ওপৰতে নিৰ্ভৰ কৰিব যদি আপোনাৰ এক্সট্ৰা পকেট মানি আছে তেতিয়া আপুনি ইয়াত ডিপোজিট কৰিব ঠিক আছে মানে কি হয় যিকোনো ৱেবছাইটটোত নতুনকৈ আহিলে অকমান ৰিস্ক থাকে প্ৰথম অৱস্থাত ডিপোজিট উইথড্ৰলটো দিব 2 মাহ 3 মাহ তেনেকৈ দিয়ে যদি চলি থাকে তেতিয়াতো ভালেই হেতু কাৰণে নিজৰ ৰিস্কৰ ওপৰত কৰিব আপোনালোকে ঠিক আছে ইয়াত মই $20 USDT কৰিলো পাৰ ডে 15% কে আহিলে মোৰ 24 আৱাৰ্ছত আহিব $3 ইণ্ডিয়ান ৰুপিছত হ'ব আপোনাৰ 280 300 এনেকুৱা ওচৰাচি হ'ব ঠিক আছে আৰু এটো $20 মানে 1800 rupees ইয়াতকে কমও কৰিব পাৰিব একেবাৰে মিনিমাম এটো আপুনি আজদাল যদি এনেকে টানি দিয়ে 1 মিনিট টানি দিলে $9 হ'ব আপুনি ইয়াত যদি আকৌ এডিট কৰে বলে কিমান আছে লগাও কৰিব বিচাৰিছে আপুনি 20 মই $20 কৰিছো মই $20 কৰি লৈছো তাৰ পিছত আপোনাৰ ষ্টেকিং 28 দিনত আপোনাৰ $84 টোটাল তাৰ ফলৰ পৰা ষ্টেকিং কৰাৰ ফলৰ পৰা দিব 15% হিচাপত মানে 15% হিচাপত আপোনাৰ $20 হিচাপত যেটো ওলাব সেইটো আপোনাৰ $84 হ'ব ঠিক আছে মই এটা ষ্টেকিং কৰি দিছো ইয়াতে বাকিখিনিও আছে বেলেগকো আপুনি কৰিব পাৰিব মই ষ্টেকিংত ক্লিক কৰিছো ইয়াৰ পিছত কনফাৰ্ম ষ্টেক কৰিব লাগিব $20 USDT কৰিছো কনফাৰ্ম কৰি দিছো হৈ গল এটো মোৰ ষ্টেক হৈ গল ষ্টেক হৈ গল আৰু যেতিয়া মোৰ 24 আৱাৰ্ছৰ ভিতৰত মানে কাইলে ইমান সময়ত 24 আৱাৰ্ছৰ ভিতৰত পাছত 24 আৱাৰ্ছৰ পাছত যেটো ব্ৰকৰেজ ওয়ালেট থাকিব ইয়াতে শো কৰিব তাৰ পিছত মই ইয়াত উইথড্ৰ কৰিব পাৰিম হেতু আপুনি 24 আৱাৰ্ছৰ ভিতৰত আপুনি উইথড্ৰ কৰিব পাৰিব মানে আপোনাৰ 1 মিনিটৰ ভিতৰত পইচাটো আহি যায় ফান্ডটো আহি যায় ঠিক আছে তেনেকৈ আপুনি কৰিব পাৰিব আৰু কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে কেনেকৈ আপোনাৰ প্ৰসেসটো ডিপোজিট কৰিব লাগে ৰিচাৰ্জ কৰিব লাগে মই হেতু দেখাই দিম অন্যটা ভিডিঅত আজি বৰ্তমান মই ষ্টেকিং কেনে কৰিব লাগে হেতু দেখাই দিলো ঠিক আছে আৰু যদি ভাল লাগে আপোনালোকে মই লিংকটো ডেসক্ৰিপচনত দি দিম কৰি ল'ব কিন্তু নিজে এবাৰ চাই ল'ব কিন্তু নিজে এবাৰ অধ্যয়ন কৰি ল'ব ঠিক আছে মোৰ মতে নকৰিব আপোনালোকে যদি বিচাৰে কৰিব কাৰণ নিজৰ ৰিস্ক এটো কেতিয়াও নতুন আহিছে পইচা বৰ্তমান উইথড্ৰ দি আছে ঠিক আছে থ্যাংক ইউ